বন্ধুসকল আজি আমাৰ সোণালী মুৰ্গীৰ পোৱালিবিলাকৰ বয়স 1 মাহ 3 দিন হ'ল। আজি এই 1 মাহ 3 দিনত আমাৰ সোণালী মুৰ্গীৰ পোৱালিবিলাকৰ কিমানখিনি ৱেইট আহিলে আৰু কিমানখিনি আমাৰ পইচা খৰচ হ'ল, আমি সিহঁতক কি খোৱালোঁ, কি মেডিচিন ব্যৱহাৰ কৰিলোঁ, গোটেই সোপা আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে আমাৰ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, স্কিপ কৰিলে বুজি নাপাব। তো বন্ধুসকল ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আরেকটা ওটা নিয়ে চলেন। হ্যাঁ এটা দেন। 400 গ্রাম 400 গ্রাম। এটা কত? এটা 355। সব বন্ধুসকল আপোনালোকে চালে আমাৰ পোৱালিবিলাকৰ কিমানখিনি ৱেইট আহিছে, তো এতিয়া আমাৰ কিমানখিনি খৰচা হ'ল সেইটো ভিডিঅ'টো চাওক। সেইটো আমি এতিয়া আপোনালোকৰ পুংখানুপুংখভাৱে দাঙি ধৰিবলৈ চেষ্টা কৰিম। 22 তাৰিখ 7 মাহ 2025 আমি সোণালী মুৰ্গীৰ বাচ্চা আনিছিলোঁ। তাতে মুঠ আমাৰ খৰচা হৈছিলে 5300 টকা। আৰু আমি সেইদিনাখনেই 5 কেজি ষ্টাৰ্টাৰ ফিট আনিছিলোঁ 264 টকা। তাৰপিছত আমি দুটা ডিংকাৰ আনিছিলোঁ 180 টকা। আৰু মেডিচিন আনিছিলোঁ 296 টকা। ইয়াৰ পিছত 25 তাৰিখ 7 মাহ 2025 আমি দানা, ষ্টাৰ্টাৰ ফিট আৰু ORS আদা লগতে কালা জিৰা গোটেই সোপা আনিছিলোঁ। আমাৰ নিছিলে 470 টকা। 27 তাৰিখ 7 মাহ 2025 দানা, ষ্টাৰ্টাৰ ফিট আনিছিলোঁ 10 কেজি, তাতে 500 টকা নিছিলে। 30 তাৰিখ 7 মাহ 2025 লিভাৰ এটা আনিছিলোঁ 80 টকা আমাৰ ধৰিছিলে এইটো। 31 তাৰিখ 7 মাহ 2025 আমি এক বেগ দানা আনিছিলোঁ 850 টকাত, 1850 টকা। 4 তাৰিখ 8 মাহ 2025 আমি মেডিচিন আৰু লগতে বেজি ইনজেকশ্যন, যিটো ৰাণীখেত ইনজেকশ্যন বুলি কয়, সেইটো আমি আনিছিলোঁ 570 টকা। 11 তাৰিখ 8 মাহ 2025 আমি এক বেগ দানা আনিছিলোঁ 1900 টকা নিছিলে। 13 তাৰিখ 8 মাহ 2025 আমি কেলছিয়াম আৰু বিমাৰেল আনিছিলোঁ, দুয়োটা মিলি আমাৰ তাৰ পৰা 197 টকা নিছিলে। তাৰপিছত 20 তাৰিখ 8 মাহ 2025 আমি এক বেগ দানা আনিছিলোঁ, সেইটো 1850 টকা নিছিলে। তাৰপিছত 22 তাৰিখ 2025 আমি মাল্টিভিটামিন, বিমাৰেল, লিভাৰ আনিছিলোঁ, এই গোটেই সোপা মিলি 597 টকা নিছিলে। এতিয়া বন্ধুসকল মুঠ আমাৰ মেডিচিনৰ বাবদ খৰচ কিমান হ'ল সেইটো চাওক। মেডিচিনৰ বাবদ আমাৰ মুঠ খৰচ হ'ল 1730 টকা। আৰু আমাৰ মুঠ খৰচ হ'ল 13,954 টকা। আমাৰ পোৱালি আজিলৈকে 1 মাহ 3 দিন বয়স হ'ল। 3 দিন বয়সতে আমাৰ ইমান টকা খৰচ হৈছিল।